মোৰে সুমতি কোনে আহি দিলেহি লাজু কি এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ মোৰ নিকিতা গগৈ ব্লগ চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 8টা চাৰে 8টা হ'ল ৰাতি শ্বুট কৰিছোঁ মই ভিডিঅ'টো আৰু এতিয়া মায়ে বনাইছে কলডিল আৰু আলু ভাজি তাৰপিছত বনাইছে মগু দালি আৰু তাত কচু দিছে আৰু আলু দিছে আৰু সেই তেনেকৈ আজি হ'ব আৰু আজি নিৰামিষ মাছ মাংস একো নাই আৰু গুণগুণে এনাইকৰ লগত খেলি আছে আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এইকেইদিন যিহেতু ভিডিঅ' দিয়া দেৰিয়ে হৈছে আৰু ভিডিঅ'খিনি মই সময় দিব পৰা নাই ভালদৰে মুখত একোৱে কৰা নাই দেখিছেনে জাষ্ট এনেকৈ লিপষ্টিক অকণমান লৈছোঁ অঁ গুণগুণে মনে মনে খেলি আহিছে এইফালে দেই অঁ দে হা এইফালে আহা অঁ সি পেচাব কৰিলে বোলে তাৰপিছত চাওঁ দেখুৱাই দিওঁ মই অকণমান ৰ'বা এইটো আমাৰ গুণগুণে কেনেকৈ পঢ়ে কৈ দিয়া কৈ দিয়া বেটা নাই খেলিবলৈ যায় যোৱা পঢ়াচোন পঢ়া বল পঢ়া পঢ়া চাব দেই কেনেকৈ বল পঢ়িব বেটা বল কোনটো দেহা বল কোনটো মহে খালে নি বল কোনটো বল কোনটো দেখাই দিয়া নেদেখুৱা যেতালৈ ফোন এটা কৰিবা নি হেল্ল' কৰিবা নি আমনি লাগিছে আৰু তাৰ খেলি আচলতে সেইটো কথা এতিয়া সি এখন কিতাপ পঢ়ি থাকে এনেই চাই থাকে মাহীয়েকৰ ভাগৰ আছিলে সৰু আগতে জিকে কিতাপ এইবিলাক চাই আছে লোৱা পঢ়া লো ধুনীয়াকৈ পঢ়াই চাব দেই দেখিছেনে ছবিবোৰ ৰং বিৰং দেখে যে সি সেইটো কাৰণে সেইবোৰকে ভাল পায় মানে চাই পিনি বেটা বল ক'ত আছে খুব ফালে কাগজ একদম ফালি গোটেই এদাই কৰি দিছে দেখিছে নাই দেখিছে নাই বেটা ফালিছা নেপায় নহয় ফালিব কিতাপ ফালিব নাপায় নহয় বেটা মহে খালে নি ল'ৰাটো মহে খালে ইমান মহবিলাক ওলাইছে আজিকালি যে মহৰ ধূপেও একো কাম নিদিয়ে কি হৈছে ক'ব নোৱাৰোঁ আৰু যাওঁচোন এতিয়া পাকঘৰলৈ কিনো হৈছে মায়েনো কি বনাইছে চাওঁগৈ যি বনাই আপোনালোককো দেখুৱাম গুণগুণ আহা দেহা আহা যাওঁ বোলা এনাই কি বনাইছে চাওঁগৈ বোলা এয়া লৰাই দিছে মায়ে মোবাইলটো কিবা চিৰিয়েল চাইছে আজিকালি অসমীয়া চিৰিয়েল চাই বৰষুণ মই চাইছিলোঁ বাৰু ফাৰ্ষ্টতে এতিয়া মায়ে চাবলৈ লৈছে মা ইয়াত লৰাই দিছোঁ দেই কি আছেনো ইয়াত কলডিল আৰু আলু দেখিছেনে বহুত দিন নাই খোৱা কলডিল আৰু আলু হাৰ্টৰ কাৰণে খুব ভাল কলডিল আৰু পচলা খাব লাগে এইটো চাগে জাহাজী কলৰ নেকি ভীমকলৰ কলডিল বেছি ভাল এইটো প্ৰথম মায়ে মায়ে এইটো কলডিলটো প্ৰথম হেৰি কৰি ল'লে জাহাজী কলৰ যিহেতু গৰম পানী দি ল'লে তাৰপিছত নিমখ দি 2-3বাৰমান ধুই দিলে আৰু তাৰপিছত তেতিয়া তিতা নহয় তাৰমানে বৰষুণ চাই আছে পূৰা কৰিডত বহি লৈছে আৰু আজি গৰম দেই আজি আগৰ কেইদিনৰ আগতে নহয় ভ্ৰমণী এটা আছে আৰু সেইফালে আমাৰ পাকঘৰলৈ যায় পিছত আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু সেয়া মাৰিলে চিটি গোটেই বেডৰুমটো মেচ হৈ আছে গোটেই এইবোৰ ভাল কৰিব লাগিব আৰু গুণগুণক ভাতকেইটা খুৱাই ল'ব লাগিব আৰু আন্ধাৰ হৈ আছে দেখিছেনে কৰিডৰটো পূৰা আন্ধাৰ এইবোৰ গুণগুণে চব বিশৃংখল কৰি থৈছে দেই চব গুণগুণে কৰিলে ভালকৈ মানে একো লাভ নাই সৰু ল'ৰা ছোৱালী থাকিলে হয়ে আৰু জানে আপোনালোকে আৰু আজি কিমান কৰিব পাৰোঁ চাওঁ যদি আজি বাৰু এদায় কৰিব নোৱাৰোঁ একো দেখাবলগীয়া নায়েই
কাইলৈ আপোনালোকক কাইলৈ মানে ভিডিঅ'টো এণ্ড কৰিম আৰু আজি ৰাতিয়ে 8:30 বজাত আৰম্ভ কৰি দিছোঁ যে তাৰপিছত মই একদম চিম্পুলত আছোঁ দেখিছেনে একোৱে কৰা নাই মুখত একো হনাও নাই এইবোৰ গোটেই গুটি চুটি উঠি অৱস্থা নাইকিয়া হ'ল মুখৰ কেয়াৰে ল'ব পৰা নাই এইকেইদিন যিহেতু মই কৈছিলোঁ মোৰ গাটো ভাল নহয় বুলি আৰু ভিডিঅ'টো কাহানিকৈ পাই নাজানো আজি হৈছে 29 তাৰিখ আৰু 30 তাৰিখ আজি 29 ফটককৈ আহিলেই মহাজন চব কিনো দেহা কিনো হে তাক এতিয়া নেদেখা আহি মানে পেচাব কৰিলে পেণ্টটো পিন্ধোৱাই নাই তাক এতিয়া ঠিক আছে আজি এইখিনিতে সামৰিছোঁ আৰু ভাত খোৱানো কি দেখাম চাওঁ কিবা দেখাব পাৰোঁ যদি দেখাম আৰু নহ'লে কাইলৈ ভিডিঅ'টো আৰম্ভ কৰিম আৰু কাইলৈ এদায় কৰিম ঠিক আছে ভাত হ'বই আৰু বেছি সময় নাই ভাতে দালি ভাজি পাতি দিয়া হ'ল মায়ে পাতি দিলে আৰু এতিয়া ভাতটো পাতিলেই হৈ যাব আজি মই বনোৱা নাই মোৰ একদম গাটো ভাল লগা নাই বৰ এটা কঁকাল বিষ এতিয়া পৰাই যদি কঁকাল বিষ হৈছেগৈ আৰু যিহেতু চিজাৰিং কৰা নহয় জানো সেইটো কাৰণে কঁকালটো অলপ বিষায় মাজে মাজে নহয় প্ৰায় বিষায় যদি কাপোৰ বেছিকৈ ধুওঁ তেতিয়া বিষায় আৰু এইকেইদিনটো মই কাম কৰাই নাই তেনেকৈ কেতিয়াবা ভাতকেইটা বনাওঁ আৰু চব্জিকণ বনাওঁ মানে মাংস চাংস থাকিলে তেতিয়া বনাই ভাল লাগে আৰু এনেকৈ বনাবলৈ মোৰ মন নাযায় সুদা আগতে লাগে আৰু মাংস চাংস থাকিলে বনাই ভাল পাওঁ আৰু ঠিক আছে আজি ইমানতে থৈছোঁ আকৌ কাইলৈ আপোনালোকক লগ পাই আছোঁ কি দেখুৱাম আপোনালোকক গম পাই যাব ঠিক আছে আগলৈ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই যাব আৰু মোক ছাপোৰ্ট কৰিব যিসকল নতুন তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ছাইডতে থকা বেল আইকনটি বজাই দিব আৰু ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি অকণমান বেছি ভাল পাইছে তেতিয়া কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ কাইলৈ লগ পাই আছোঁ ঠিক আছে হেল্ল' এভৰিৱান আকৌ উভতি আহিছোঁ কালি ভিডিঅ'টো সেইদৰে সামৰণি মাৰিছিলোঁ আজি নেক্সট ডে হয় আৰু এতিয়া মই গা পা ধুই আজৰি হ'লোঁ চাহ খালোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট একো কৰা নাই তেনেকৈ আজি ভাতে খাম বুলি ভাবিছোঁ তাকে আজি বোলো চাব লাগিব বাৰীত পচলা আছে নেকি আৰু সেইফালে গুণগুণ চক মোৰ পিছে আহিছে নাহিবা বেটা হেল্ল' কৈ দিয়া আৰু এইফালে চব কাপোৰখিনি ধুই পিনি মেলি থোৱা আছে এইখিনি কালিয়ে ধোৱা আছিলে যিহেতু বতৰটো বেয়া হয় নাই একদিন সেইটো কাৰণে শুকোৱা নাই যিহেতু সেইকাৰণে আকৌ এবাৰ ৰ'দত দি দিয়া হৈছে বেটা নাহিবা এইফালে চক সি কি কৰিছে চক দিনটো এনেকুৱাই কৰি থাকে আৰু অকল পিছে ঘূৰি ফুৰিব আৰু আজি বতৰটো ইমান ৰ'দ নাই যদিও ভমভমনিটো আছে আৰু সেই তেনেকুৱাত বেছি গৰম উঠে নহয় জানো আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পাইছে বাৰু মোৰ জনাবচোন কমেণ্ট কৰি আৰু এয়া আমাৰ ঘৰটো আগতে দেখুৱাইছোঁ আপোনালোক ভিতৰখিনি দেখুওৱা নাই যিহেতু দেখাবলগীয়া একো নাই সেইটো কাৰণে দেখুওৱা নাই আৰু আপোনালোকে যদি বিচাৰে তেতিয়া দিব পাৰোঁ আৰু আপোনালোকে ক'ব যদি লাগে আৰু এইফালে আমাৰ ডাঙৰ পুখুৰীটো যে দেখুৱাইছিলোঁ আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ ৰ'ব ইয়াত মাছ পোহা আছে মাছ জিওৱা আছে এবছৰ হৈছে আৰু এয়া আমিতো খাব নোৱাৰি বাৰু কাপোৰো ধোৱা হোৱা নাই ধোৱা এতিয়া ব্যৱহাৰ নকৰোঁ আগতে ব্যৱহাৰ কৰিছিলোঁ আজিকালি ব্যৱহাৰ নাই সেয়া মাতি দিয়া হাই কৰি দিয়া হাই ল'ব লাগে তাক গুণগুণক ল'ব লাগে ন গুণগুণ দেহা হেৰিটো গদাটো ক'ত আছিলে গদাটো দেখুৱাই দিয়াচোন গদাটো দেখাই দিয়া দেহা গদাটো দেখাই দিয়া তাৰ গদাটো এইটো এইটো তাৰ গদা এতিয়া ওচৰলৈ আনি দিম সি কেনেকুৱা কৰিব চাব দেই কেমেৰাটো ধৰিবলৈকে দিগদাৰ হৈছে এইটো তোমাৰ গদাটো নি চুম খাই দিয়া গদা চুম খাইছা খুব ভাল পায় এইটো মৌচুমী টেঙা নে চুকা টেঙা নাজানো দেই নামটো নাখামেই লাগে হয় ঘৰত থাকিলে এনেও বস্তুবোৰ খাবলৈ মন নাযায় নহয় জানো
মই কাজি নেমুহে ভাল পাওঁ বেছি। এইবোৰ কাজি নেমু গছ উঠিছে আৰু নতুনকৈ মায়ে ৰুইছিলে। এইফালে কাজি নেমু এইবোৰ পুখুৰী কিনাৰতে হৈছে খালি। আৰু এই এটা বস্তু দেখাম আপোনালোকক দেই। এইটো আপোনালোকে নামটো জনাবচোন কি। মায়ে মানে নাৰ্চাৰীৰ পৰা আনিছিলে কমলা টেঙা পুলি বুলি আনিছিলে, কিন্তু কমলা টেঙা নহয়, কিবা টেঙা এটা। ভাত লগতো খাই ভাল লাগে বাৰু। দেখুৱাই দিছোঁ ৰ'ব। এই গুণগুণক লৈ অকণমান ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে। এইটো চাওক টেঙাটো, এইজোপা গছজোপা। এইটো কিন্তু গোল নেমু নহয় আকৌ দেই। ফুটাটো কিন্তু কমলা টেঙা আগতে, কিন্তু অকণমানি গোন্ধটোও কমলা টেঙা আগতে অকণমান, কিন্তু কমলা টেঙা আগতে ইমান খাবলৈ হেৰি নহয়, বেলেগ টেঙা। সেইকাৰণে টেঙা নাথাকিলে কেতিয়াবা গুণগুণ ওলমি গৈছে। এইটো গুণগুণ অকণমান নামি দিয়া বেটা। ৰ'ব মই ইয়াক ভিতৰত থৈ আহোঁ। গুণগুণ কোচৰ পৰা ননমাই সুধিলে অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? বাই বাই দিবা। মই অকণমান শুই লওঁ আকৌ দিয়া। এইফালে গুণগুণে কিতাপ পঢ়িছিলে। ঠিক আছে, লৈ আছে নাই? পাইছা না? বাৰটা বাজিলে, সাপ চাপ ওলাই বুলি ভয় লাগে। এইটো এটা পুখুৰী, এইটো নতুন কলপুলি। এইটো ৰোগাটো আনিলোঁ এতিয়া। তাত দিবলৈ একো নাই বাৰু, হেৰি দিব লাগিব, আলু দিব লাগিব। আলু সেনেকৈ চিম্পুলকৈ বনাম। মায়ে বনাই নে মই বনাওঁ নাজানো। মোৰ সুধা হ'লে বনাব মন নাযায়। আজি হৈছে আকৌ নেক্সট ডে। মই কালিও ভিডিঅ'টো সামৰণি মাৰিব নোৱাৰিলোঁ, আৰু এতিয়া বতাহ দেখিছেনে কিমান বতাহ মাৰিছে। আজি ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ, যিহেতু বতৰটো ভাল নহয়। আৰু এতিয়া বাহিৰতে বহি আছোঁ, ভিতৰত খুব গৰম পৰিছে যে। আৰু ৰাতিপুৱাৰ পৰা পূৰা ৰ'দ আছিলে, এতিয়াহে বৰষুণ আহিব হৈছে আৰু পূৰা বতাহ মাৰি আছে। অকণমান দেখুৱাই দিম বাৰু বতাহ মৰা। আৰু আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।
আৰু ছাইডত থকা বেল আইকনটো বজাই দিব।